জুবিন আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ আজি যুৱ মঞ্চই আয়োজিত কৰা টংলাত 4দিনীয়া কাৰ্যসূচী আজি শেষৰটো নিশা জুবিন দাৰ আমাৰ টংলাত হতদল ভাঙি আগুৱাই আহিছে এইফালে জুবিন দাক লৈ গৈছে যিহেতু মানে ফিল্ডত ইমান মানুহ ভিৰ হৈছে তেওঁ গাড়ীখন আগুৱাই যাব পৰা নাছিল প্ৰায় 12টামান বজাত প্ৰায় তেওঁ অনুষ্ঠান আৰম্ভণি কৰিছে এয়া তাৰে দুটামান গান মই আপোনালোকৰ আগত দিছোঁ জুবিন দাৰ সুৰৰ তালে তালে আমি গাইছোঁ অলপ মুখে মুখে অলপমান হ'লেও নাজানো তথাপিতো সকলোৱে চিঞৰিছে আমি নাচিছোঁ গাইছোঁ একদম ফূৰ্তিত মানে বৰষুণৰ মাজতো যুৱ প্ৰজন্মই ইমানেই নাচিছে বৰষুণক নেওচিও তেওঁলোকে সকলোৱে গান উপভোগ কৰিবলৈ 12টা বাজি গৈছে 1টা বাজি গৈছে 2টা বাজি গৈছে তাৰ কোনো ফৰক নাই কিন্তু জুবিন দাৰ গান চাবই সকলোৱে চাবই আমিও তেনেকৈ চাই বহুত ফূৰ্তি কৰিলোঁ ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু জুবিন দা যাতে দীৰ্ঘজীৱী হয় তাৰে কামনা কৰি চাব আৰু শেষত 2 আৰু এটা প্ৰায় 2:20মান হৈ গ'ল আৰু মানে জুবিন দাৰ গান উপভোগ কৰিবৰ কাৰণে হাজাৰ হাজাৰ মানুহ ফিল্ডত থিয় হ'ব জেগা নাই ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ' কৰিব সকলো দি দিছোঁ বৰষুণৰ পানী নেওচি বৰষুণক তিতি গৈছে মানুহ কোনো তাৰ মানে ল'ৰাৰ কোনো কিবাই নাই মানে আফচোচে নাই যে তিতিছোঁ কৰিছোঁ এই কিমান ডাঙৰ বৰষুণ হৈছে চাওকচোন এইফালে তথাপিতো সকলোৱে ব্যস্ত